গাইস আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালো। তো আজি আমি গৈ আছো সপ্তাহী বজাৰ, সোমবাৰ বজাৰ, মানডে বজাৰ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো হেল্ল' গাইস, আমি ডাইৰেক্ট হাইৰেটত উঠিলো। তো ভিডিঅ'টো চাই থাকিব শেষলৈকে। বজাৰটো দেখুৱাম কেনেকুৱা। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, ধামাকা হ'ব। আৰু তো চাই থাকক ভিডিঅ'টো, কিমান ৰাস্তাটো ধুনীয়া, সজাবে, সৰু সৰু গছ, বগৰী গছ। তো ভিডিঅ'টো চাই থাকক। তো হেল্ল' গাইজ, ফাইনেলি আহি পালোঁ আমি বজাৰত। সোমবাৰ বজাৰ, সপ্তাহী বজাৰ, এইবিলাক কোৱা গাছ পুলি, তো পাতল তাতল দোকান এইবিলাক। আৰু গাড়ীটো ইয়াতে ৰাখিলোঁ। তো এইবিলাক হ'ল টৰ্চ লাইট। তো আপোনালোকে জানাই চব মানে এইবিলাক বক্স টৰ্চ লাইট, ডাঙৰ ডাঙৰ টৰ্চ লাইট পোৱা যায়। তো হেল্ল' গাইছ, ইয়াৰ পৰা ল'লোঁ আমি কি আছে 1 কেজি। আৰু এইবিলাক দোকানবিলাক চাওক, চব মানে কি পায় সকলো দেখুৱাই আছোঁ। তো চবেই পায় ইয়াত, আলু, পিঁয়াজ, আলু আদি কৰি চবেই পায় মানে। ফল, ঝিঙা চব আছে। তো মানুহে কিনি বিক্ৰী কৰি আছে। আৰু তো হেল্ল' গাইছ, বজাৰটো সেইটো। হেল্ল' গাইছ, এইবিলাক চব লোকেল। তিয়হ, ধূপ আছে লোকেল, নিব পাৰে ইয়াৰ পৰা। বাঁহৰ গাজা আদি কৰি চব বস্তু, কোমোৰা, লেবু টেঙা, ইছলা মাছ চব আছে। ভল, চিঙা, তিতা কৰলা, কোমোৰা, জালুকো লোকেল, চব লোকেল মানে ইয়াত। লোকেল অৰ্গেনিক ৰঙালাও, আৰু এইবিলাক টমেটো মানে বিলাহী, আৰু সেইবিলাক কোমোৰা হয়। তো এইবিলাক কোমোৰা চব মানে কোমোৰা আৰু নেম্বু, চব ধৰণৰ বস্তু আছে। বেঙেনা যদি আপুনি ঘৰৰ পৰা মহ মাখি, কেঁচু, ঐ পোকা, ছাই পোকা, মহ মাখি আদি আঁতৰাব বিচাৰিছে, তেতিয়াহ'লে আহক আমাৰ এই প্ৰচাৰ কেন্দ্ৰলৈ আৰু এফাইল ঔষধ ব্যৱহাৰ কৰি চাওক। এই ঔষধ ব্যৱহাৰ কৰা একদম সহজ। আপুনি একবাৰ ব্যৱহাৰ কৰিলেহে গম পাব। আমাৰ এই ঔষধ যদি কাম নকৰে,
মাটিৰ কলহ চব মাটিৰে এইবিলাক বস্তু মদ বনোৱা আছে কলহী চাকি কাঁচা ছবি আছে টিকলিও আছে এইবিলাক চোলাৰ দোকান আৰু চোলাৰ দোকান চোলা লং পেণ্ট হাফ পেণ্ট চব পায় মানে ইয়াত সপ্তাহী বজাৰ ন এইবিলাকে আৰু কাটলেট বা বাল্টিং এইবিলাক বড়ো দখনা আৰু বড়ো ট্ৰেডিশ্যনেল পোচাক আৰু এইবিলাক চব বাল্টি থাল্টি চব মানে এইবিলাক প্লাষ্টিকৰ বস্তু আৰু ফাঁচি জাল ল'লোঁ এটা বহুত দাম ফাঁচি জালৰ তো হেল্ল' গাইজ ফাইনেলি আমি খাবলৈ লৈছোঁ গাহৰি আৰু কেচৰি আৰু মেষ্টা টেঙা আৰু এইটো চাটনি বহুত ধুনীয়া গোন্ধ ওলাইছে আৰু গৰম গৰম হয় তো বহুত টেষ্টি হ'বলৈ গৈ আছে তো খাই চালোঁ বহুত টেষ্টি হয় আমি কি ক'ম আৰু বহুত ধুনীয়া লাগছে তো ইমানটা নেদেখালোঁ ডাইৰেক্ট আমাৰ জাগাত আহিলোঁ আৰু বৰ্ণালা এইটো বহুত ধুনীয়া প্লেচ হয় জিৰাবৰ কাৰণে গধূলা টাইমত তো ফাইনেলি ঘৰত আহি পালোঁ তো হেল্ল' গাইজ বজাৰৰ পৰা আহিলোঁ কি আনিলোঁ আপোনালোকক দেখুৱাম এইটো মোৰ ৰুম হয় ৰুম বনাই আছে এতিয়া হোৱা নাই প্লাষ্টাৰ হৈছে আৰু কিমান পাৰোঁ বনাবলৈ চাওঁ তো এইটোৱে মোৰ ৰুমটো তো ফাঁচি জাল আনিলোঁ মাছ মাৰিবলৈ পুঠি মাছ মাৰিম তো মাছ মৰা দেখা পাব ভিডিঅ'টো আজি নহয় বেলেগ দিনা যাম এইটো পেনটো জাল গাইজ ভিডিঅ'টো কেনেকুৱা পালে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব তো ভিডিঅ'টো আজিৰ মতে ইয়াতে সমাপ্ত কৰোঁ তো আৰু নেক্সট ধামাকাদাৰ ভিডিঅ'ত লগ পাই আছোঁ তো আজিৰ মতে ইয়াতে সমাপ্ত বাই বাই টাটা